নমস্কাৰ প্ৰিয় দৰ্শক, মিনাজ কিচেন এ টু জেড চেনেললৈ আজি মোৰ মাজু ছোৱালীৰ জোঁৱাই ঘৰ লোৱা বলকচোন যাওঁ। ভিডিঅ'টিৰ মাজলৈ ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ উপৰিও কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰত থকা বেলটো চুই দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পাই থাকিব। ঘৰ পালোহি। আৰম্ভণিতে এয়া পায়স বনাইছে। ৰিচিপশ্যনত পায়স দিব, লগতে লালমোহন। এতিয়া কি বনাইছে? এইটো দালি। দালি তেল মৰা হৈ গৈছে। আমাৰ মিচিং সমাজত প্ৰথমে ঘৰ লোৱাৰ সময়ত কেনেকৈ নিয়ম কৰে তাকে অলপ দেখাইছোঁ। ভিডিঅ'টি শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ বুজি পাব। প্ৰথমে এখিলা আগলি কলপাত, তাত দুযোৰ তামোল পাণ দিয়া হৈছে। মাছ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিছে কাৰিকৰে। আৰু ইফালে মাংস, চিকেন, ভাতটো বনাই হৈ গৈছে। চিকেন বনাবৰ কাৰণে এয়া পিঁয়াজ ভাজি লৈছে। এতিয়া মুৰ্গী মাংস, চিকেন বনাবলৈ আৰম্ভ কৰিছে।
সৰিয়হ দি মাছ বনাইছে। সৰিয়হৰ লগত মাছৰ জোল। মানে এইটো জলকীয়া পাৰ্টি মামা কি মাংস নাই খোৱা নি অকল মাছে এইফালে কি হ'ল শুকান শুকান মানুহ পনীৰ লাগে আনিবলৈ কওঁ দালি পনীৰ মই আনি দিম ভিডিঅ' নে ফটো নে পাপা